নমস্কাৰ ৱেলকাম টু মাই চেনেল জিংটু ব্লগ আজি এটা জেগাত গৈ আছোঁ বৰষুণ দি আছে পূৰা বলক ভিডিঅ'টো দিয়া আৰম্ভ কৰোঁ জেগাটো দেখাই আছোঁ এতিয়া বৰষুণে দিছে ক'ৰবাত গৈ ৰ'বই লাগিব নেকি তাকে চাই লওঁ বৰষুণ মানে বহুত জোৰত দিছে এতিয়া জেগাটো পাইছোঁ ডিমৰ গ্ৰাম্য ৰাইচাই জেগাডোখৰ কি জেগা আপোনালোকক কোৱা নাছিলোঁ আগতে এতিয়া কৈ দিছোঁ জেগাডোখৰ হৈছে এছিয়া বিগেষ্ট ৰুৰেল ষ্টেডিয়াম এইখন হৈছে ৰাইচা ষ্টেডিয়াম ৰাইচাখন আছে শিৱসাগৰ জিলাৰ ডিমৌত এইখন চাই লওক এই ফিল্ডখনত মানে ক'ত ক'ত কি কি খেল পতা হয় আপোনালোকক দেখাই আছোঁ ব'লক এতিয়া চলক আহি আছোঁ ফিল্ডলৈ এতিয়া পানী চব পানী পাই গ'লোহি এতিয়া এখন ৰাইচাই ফিল্ড এছিয়া বিগেষ্ট লাৰ্জেষ্ট ষ্টেডিয়াম ৰুৰেল ষ্টেডিয়াম আহক এতিয়া উপস্থিত আছোঁ এতিয়া এডোখৰ হৈছে ক্ৰিকেট পিচ ইয়াত মানে ক্ৰিকেট খেলা হয় আৰু সেইখন ৰোলাৰ ইয়াত মৰা হয় এতিয়া যিহেতু বৰষুণ দিছে পানী পূৰা ভৰ্তি হৈ আছে আৰু এই ক্ৰিকেট পিচখনৰ লগতে ডাঙৰ এখন ইয়াত ফুটবল মেচ পতা হয় ইয়াত প্ৰত্যেক ছিজন ৱাইজকৈ পতা হয় বাহিৰৰ জেগাৰ পৰাও আহে খেলিবলৈ ভাল লাগে ইয়াত খেল পাতিলে আমি চাবলৈ আহোঁ বহুত আহে মানুহ চাবলৈ এতিয়া আৰু খেল পতা হয় দেখাই আছোঁ বলক এতিয়া পালোহি লং জাম্প আৰু হাই জাম্প মৰা হয় আৰু ইয়াত বিভিন্ন ধৰণৰ খেলুৱৈ ইয়াত প্ৰেক্টিছ কৰে আৰু এইফালে দেখিছে এটা আৰ্মি কেম্প চ'লজাৰ্ছখিনি ইয়াত প্ৰেক্টিছ কৰে আৰু ইয়াত দৌৰৰ কাৰণে প্ৰেক্টিছো কৰে তেনেকুৱা ধৰণৰ কথা বলক এতিয়া আৰু কিছুমান বস্তু দেখাই আছোঁ আহক এইটো হৈছে আৰ্মি কেম্প ইয়াত বহুত আৰ্মি আছে আগৰ পৰাই আছে পূৰা প্ৰেক্টিছ কৰি থাকে এতিয়া আমি ক'লৈ গৈ আছোঁ এতিয়া গৈছোঁ এটা ক্ৰিকেট মানে য'ত প্ৰেক্টিছ কৰা হয় তাত দেখাই আছোঁ খেলো এতিয়া কৰোণা চৰোণাৰ কাৰণে কোৱা হোৱা নাই বৰ্তমান কথা কৰোণাৰ কাৰণে কিন্তু বৰষুণ চৰষুণৰ কাৰণেও হৈছে কিন্তু যি নহওক কৰোণা শেষ হোৱাৰ পিছত আকৌ হ'ব এতিয়া পাই গ'লোহি ক্ৰিকেট জনে য'ত প্ৰেক্টিছ কৰা হয় কিন্তু যিহেতু বৰষুণে গোটেই অৱস্থা বেয়াই কৰিছে এইটো চাল বাকলি অৱস্থা নাই আৰু তথাপি ইয়াত প্ৰেক্টিছ ধুনীয়াকৈ কৰা হয় চিলাই বলে হওক বা টেনিছ বলে হওক এইকেইদিন আচলতে এইবোৰ কৰা হোৱা নাই কাৰণে এইবোৰ ভাঙি গৈছে আৰু গোটেই ওপৰত গৰু চৌ উঠি দিয়ে নাই সেইটো কাৰণে বাকী যেতিয়া প্ৰেক্টিছ কৰে এইবোৰ বনাই চনাই লয় আকৌ এইবোৰ পিটছখন তাতে আছে মানে ৰুলাৰটো এতিয়া পাই গ'লোঁ সেই শ্বৰ্ট ফুট আৰু ডিছকাছ কোনটো জেগাত পাতে দেখাই আছোঁ আপোনালোকক আহক ইয়াত পানী হৈছে বাৰু দেই পানী তথাপি মোৰ জোতা চোতা ঠিক গৈছে এতিয়া শ্বৰ্ট ফুটটো পজিশ্যন এনেকুৱা পজিশ্যন ৰ'ব লাগিব শ্বৰ্ট ফুট এনেকৈ লৈ পিনে এনেকৈ পিছল খাই পৰি যায় ভালকৈ দেখাব পৰা নাই যিহেতু ডিছকাছটো এনেকৈ লৈ লোৱা হয় এনেকৈ লোৱা ভালকৈ ঘূৰিব পৰা নাই পিছল খাই পৰিম বুলি পেলাই অকণমান দেখাই দিছোঁ আৰু সেইটোৱে আৰু আগতে স্কুলত তোমালোকেও কৰিছিলে নহয় এতিয়া স্কুলত কৰিছিলোঁ আমি সৰুতে পূৰা মাৰিছিলোঁ ডিছকাছ মই বিশেষকৈ শ্বৰ্ট ফুটটো বেছি মাৰোঁ শ্বৰ্ট ফুট মাৰি বেছি ভাল পাওঁ এতিয়া যিডোখৰ জেগাত মানে দেখাম আপোনালোকৰ এই জেগাডোখৰ হৈছে মানে এই ষ্টেডিয়ামখনৰ আটাইতকৈ আপোন জেগা আমি সৰুতে ষ্টেডিয়ামখনলৈ আহিলে চিধা এই জেগাডোখৰলৈকে যাওঁ বহু জেগাডোখৰ দেখাইছোঁ এতিয়া বৰগছ আৰু আমি সৰুৰ পৰাই একদম ল'ৰালি কালৰ পৰাই দেখি আহিছোঁ আৰু ইয়াতে চিধা আহিলে আমি চিধা ইয়াতে জিৰণি লওঁ বহু লগৰখিনিৰ লগত আড্ডা মাৰোঁ তেনেকুৱা ধৰণৰ কথা এই জেগাডোখৰ বহুত আপোন আমাৰ কাৰণে ইয়াতে আমি বহু কথা চথা পাতোঁ আৰু ইয়াত দেখোঁ ইয়াত ইমান ধুনীয়াকৈ আৰ্ট কৰিছে বেছিদিন হোৱা নাই আৰ্ট কৰাটো এইটো মেবি 2019-18 মানৰ হ'ব মোৰ ডিটেইলছ নাজানো ইয়াত ধুনীয়াকৈ অংকন কৰিছে বহুত জেগাত আঁকিছে আৰু দেখাম বাৰু ব'লক এতিয়া আৰু এটা জেগালৈ আহিলোঁ জেগাডোখৰ হৈছে ভলীবল খেলা এতিয়া আপোনালোকে লক্ষ্য কৰিব যে ভলীবল এইডোখৰ জেগাত পানী হৈছে এইফালেও এটা জেগাত আছে এইটো এটা জেগাত আছে মুঠতে তিনিটা জেগাত
ভলীবল খেলিব পাৰি, কিন্তু বৰ্তমান এটা জেগাতে পিছখন অকণমান চাফা বুলিয়ে কৈছোঁ, চাফা কৰিছে আৰু পানী হৈ থকাৰ কাৰণে এতিয়া খেলিব পৰা নাই। আৰু ছেকেণ্ডটো হৈছে এইটো ইয়াত হেণ্ডবল খেলে, হেণ্ডবলৰ ইয়াত পানী হোৱা নাই, অকণমান জেগাটো ওখটো, সেইটো কাৰণে পাই গ'লোঁ সি বাস্কেটবল খেলা জেগাডোখৰ দেখাই দিছোঁ। বাস্কেটবল খেলা জাপ মাৰি দেখুৱাই এনেকৈ এনেই একশ্যন। হেই বঢ়িয়া। আৰু এইফালেও মানে বাস্কেটবল আগতে খেলিছিলে, এইফালে পানীটো বেছি হয় কাৰণে এইফালে ভালকৈ বনালে সমান টিপটপ। এতিয়া পালোহি চুইমিং পুল, আৰু অতি দুখেৰে ক'ব বিচাৰিছোঁ যে চুইমিং পুলটো এতিয়া বৰ্তমান গোটেই মাটি মানে ভৰাই কেটি পেলালে, কিন্তু ইয়াত কি বনাব মই এতিয়া একো গম পোৱা নাই। যদি আপোনালোকে কিবা যদি গম পায় ইয়াত কি বনাব, আপোনালোকে মোৰ কমেণ্ট বক্সত জনাই দিলে হৈ গ'ল। এটা কথা, আমি সৰুতে চুইমিং মানে শিকিবলৈ আহিছিলোঁ। প্ৰায় চুইমিং ইয়াত শিকোৱা ছিজনটো হৈছে জুলাই মাহ। ইয়াত পূৰা এক মাহ ধুনীয়াকৈ শিকায় আৰু বহুত দূৰৰ পৰা আহে চুইমিং শিকিবলৈ, আৰু ভাল লাগে। ইয়াত প্ৰথমতে ইয়াত বাঁহ বান্ধি দিয়ে। আগতে এতিয়া ফাৰ্ষ্টে চুইমিং কৰিবলৈ যিখিনি শিকিবলৈ আহে ইয়াত বাঁহ বান্ধি দিয়ে, বাঁহতে প্ৰথমতে উপঙিব লাগিব, তাৰপিছত তেনেকৈ শিকি আকৌ সেইডোখৰ জেগাত বহুত দ তাত নিব, তাৰপিছত ইয়াত কম্পিটিশ্যন পতা হয়, বাহিৰৰ পৰা প্লেয়াৰ আহে, ভাল লাগে ইয়াত চাই পিনে। কিন্তু সেইটোৱে দুখ লাগিছে, ইয়াত মাটি পুতি দিলে, কি কাৰণে মাটি পুতি দিছে ইয়াত ধৰিব পৰা নাই, কি বনাব ইয়াত। যদি আপোনালোকে গম পায় কমেণ্ট বক্সত জনাই দিব। কৈছিলোঁ যে সেই বৰগছজোপাৰ তলত যে গেলাৰীত ধুনীয়াকৈ ছবি অংকন কৰা হৈছে, অকল তাতে বুলিয়ে নহয়, ইয়াতো ছবি অংকন কৰা হৈছে, চাই লওক ইমান ধুনীয়াকৈ। ইয়াত ফুটবলৰ ছবি অংকন কৰা হৈছে, এইফালে হৈছে এইটো কি অংকন কৰা হৈছে ধৰিব ন, কিবা এটা খেলৰে আৰু অংকন কৰা হৈছে, ভাল লাগিছে। হেণ্ডবল হবে, ভাল লাগিছে ইমান ধুনীয়াকৈ ছবিটো অংকন কৰিছে। এনেকৈ ষ্টেডিয়ামটো সদায় শুৱনি কৰি ৰখা দায়িত্ব আমাৰ, যিহেতু। আৰু এটা বস্তু দেখাই আছোঁ শেষত, বলক দেখাইছোঁ। ইয়াত লিখা মতে উচ্চ কোচিং চেণ্টাৰ। মই প্ৰথমতে ধৰিব পৰা নাছিলোঁ উচ্চ কোচিং চেণ্টাৰ কিনো, মানে ইয়াত মানে কাৰাটে ধৰণৰ ইয়াত কোচিং কৰা হয়। এতিয়া আপোনালোকৰ ভিতৰত দেখাব পাৰিলোঁ, কিন্তু লগ কৰাৰ বাবে এতিয়া দেখাব নোৱাৰোঁ। আৰু ভিডিঅ'টো ইমানখিনি। আৰু এটা কথা কৈ দিছোঁ, ভিডিঅ'টো আজি হেল্প কৰিছে মোৰ ভাইটি ভাৰ্গৱ বেজবৰুৱা, এইটো হাই কৰিয়ে দিছে ইও। আৰু ইয়াৰ এটা ইউটিউব চেনেল আছে, ভাৰ্গৱ বেজবৰুৱা ব্লগ, মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব। আৰু ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে, ধন্যবাদ, জয় অসম।